নমস্কাৰ বন্ধুসকল আজি হৈছে 26 আগষ্ট আৰু আজি দিনটোৰ পুৱাৰ মই কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছো আজি পুৱাৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ ভিতৰত প্ৰথম খবৰটো আহিছে অৰুণোদয় আঁচনি 2.0 ফালৰ পৰা আপুনি যদি অৰুণোদয় আঁচনি 2.0 আবেদন প্ৰক্ৰিয়া কৰিছিলে তেনেহলে বন্ধুসকল আপোনালোকৰ কাৰণে বৰ্তমান খুবেই এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে যেটো আপোনালোকে টকাসমূহ 10 ছেপ্টেম্বৰ তাৰিখে লাভ কৰিবলৈ গৈ আছে গতিকে এই টকা লাভ কৰাৰ আগতে আপুনি কিছুমান কাম এতিয়া অৰুণোদয় আঁচনি 2.0 কমপ্লিট কৰিব লাগিব এটা কি কাম কমপ্লিট কৰিব লাগিব বা কোন সকলে কামসমূহ কৰিলে হ'ব মই সকলোখিনি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিব চেষ্টা কৰিম আৰু আজি পুৱাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিখনৰ ফালৰ পৰা যদি আপোনালোক এই আঁচনিখনৰ অধীনৰ এগৰাকী হিতাধিকাৰী হয় তেনেহলে বন্ধুসকল আপোনালোকৰ কাৰণে ভাল খবৰ এই আঁচনিখনৰ যেটো মাহেকৰ ধনৰাশি হয় সেই ধনৰাশিটো বৰ্তমান আমাৰ ৰাজ্য চৰকাৰে বৃদ্ধি কৰিছে এটা কিমান টকাকৈ বৃদ্ধি কৰিছে বা কেতিয়াৰ পৰা সেই বৃদ্ধি কৰা টকাসমূহ প্ৰদান কৰিব মই সকলোখিনি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিব চেষ্টা কৰিম আৰু আজি পুৱাৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে অমৃত বৃক্ষ আন্দোলন আঁচনিখনৰ ফালৰ পৰা এই আঁচনিখন আমাৰ অসম চৰকাৰ এইবাৰ যেটো নতুনকৈ প্ৰণয়ন কৰিছে গতিকে এই আঁচনিখনৰ ফালৰ পৰা এটা ভাল খবৰ আপোনালোকৰ কাৰণে ওলাই আহিছে আপুনিও এই আঁচনিখনত অন্তৰ্ভুক্ত হৈ বৰ্তমান আমাৰ অসম চৰকাৰ ফালৰ পৰা বহুতো ধৰণৰ সা-সুবিধা লাভ কৰিব পাৰিব এটা কি সা-সুবিধা আপোনালোকে লাভ কৰিব পাৰিব বা কেনে ধৰণে এই সা-সুবিধাসমূহ আপুনি ল'ব পাৰিব মই সকলোখিনি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিব চেষ্টা কৰিম আপোনালোকে সকলোখিনি কথা জানি উঠিবলৈ হলে এই ভিডিঅ'টো অকণি স্কিপ নকৰি কন্টিনিউ শেষলৈকে চাই থাকিব আৰু লগতে আপুনি যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটো ভিজিট কৰিছে আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে বন্ধুসকল এতিয়াই যাওক গৈ পেলাই চেনেলটো সাবস্ক্ৰাইব কৰক এতিয়া আহক আৰু বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল আজি পুৱাৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ ভিতৰত প্ৰথম খবৰটো আহিছে অৰুণোদয় আঁচনি 2.0 ফালৰ পৰা আপুনি যদি অৰুণোদয় আঁচনি 2.0 আবেদন প্ৰক্ৰিয়া কৰিছিলে তেনেহলে আপোনালোকে অহা 10 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় 2.0 টকাসমূহ লাভ কৰিবলৈ গৈ আছে এই টকাসমূহ লাভ কৰাৰ আগতে আপুনি বহুকেইটা কাম কমপ্লিট কৰিব লাগিব তেতিয়াহে টকাসমূহ লাভ কৰিব পাৰিব যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিত সহি কৰা কামসমূহ কমপ্লিট কৰা নাই তেনেহলে আপোনালোকে অহা 5 ছেপ্টেম্বৰৰ ভিতৰত এই কামসমূহ কমপ্লিট কৰিব লাগিব তেতিয়া আপুনি টকাসমূহ লাভ কৰিব আপুনি যদি আবেদন প্ৰক্ৰিয়া কৰিলে আবেদন প্ৰক্ৰিয়া কৰাৰ পিছত যদি আপুনি সহি নকৰাকৈ ৰখি গৈছে তেনেহলে কিনো বনকল আপোনালোকে টকা পাব বুলি আশা একেবাৰে নকৰিব সহি নকৰিলে মুঠতে টকাসমূহ লাভ নকৰিব আৰু এটা কথা অৰুণোদয় আঁচনি 2.0 ফালৰ পৰা ওলাই আহিছে যে যিসকল হিতাধিকাৰী অৰুণোদয় 2.0 আবেদন প্ৰক্ৰিয়া কৰিছিলে সেই হিতাধিকাৰীসকলৰ ভিতৰত বহুতো হিতাধিকাৰী বেংক একাউণ্টটো খেলিমেলি হৈ আছে তেওঁলোকৰ নিজস্ব বেংক একাউণ্ট দিয়া নাই বা তেওঁলোকৰ যেটো বেংক একাউণ্ট দিছিলে সেই বেংক একাউণ্টটো কিবা কাৰণত বন্ধ হৈ গৈছে বা আপোনালোকৰ যেটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থকা নাই যদি আপোনাৰ লগত তেনেকুৱা প্ৰবলেম হৈ আছে তেনেহলে বন্ধুসকল আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে 5 ছেপ্টেম্বৰৰ আগতে আপোনাৰ ডিসি অফিচত থকা অৰুণোদয় কাৰ্যালয়ৰ সৈতে আপুনি যোগাযোগ কৰি পেলাই আপুনি এটা নতুন বেংক একাউণ্ট দিব পাৰিব বা আধাৰ কাৰ্ডৰ সৈতে লিংক থকা এটা বেংক একাউণ্ট আপুনি দিব পাৰিব এতিয়া বহুতো হিতাধিকাৰীৰ লগত এনেকুৱা ধৰণৰ বৰ্তমান প্ৰবলেম চলি আছে তেওঁলোকৰ বেংক একাউণ্ট বন্ধ হৈ গৈছে বা তেওঁলোকৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থকা নাই মই এটা কথা আপোনালোকক কৈ দিওঁ চাওক যদি আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থকা নাই তেতিয়াহলে কিনো বন্ধুসকল আপোনালোকে অৰুণোদয় আঁচনিৰ 2.0 টকাসমূহ লাভ নকৰিব অকল অৰুণোদয় আঁচনি বুলিয়ে নহয় আমাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যিসমূহ আঁচনি আছে সেই আঁচনিসমূহৰ ধনৰাশিসমূহ কিন্তু আপোনালোকে লাভ নকৰিব তেতিয়া যদি আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ নাথাকে এটা আপুনি অতি সোনকালে এই কামসমূহ কমপ্লিট কৰক আৰু যিসকলে এতিয়ালৈকে সহি কৰা কামসমূহ কমপ্লিট কৰা নাই মই আপোনালোকক জনাই দিব বিচাৰিছো আপোনালোকে অহা 5 ছেপ্টেম্বৰৰ ভিতৰত আপোনাৰ ডিসি অফিচত থকা অৰুণোদয় কাৰ্যালয়ত গৈ আপুনি সহি কৰা কামসমূহ কমপ্লিট কৰক তেতিয়াহে আপুনি 10 ছেপ্টেম্বৰত টকাসমূহ কিন্তু লাভ কৰিব যদি সহি এতিয়ালৈকে আপুনি কৰা নাই বা আপুনি নকৰ বুলি ভাবে তেতিয়াহলে কিন্তু আপুনি টকা কোনো কাৰণতে নাপায় আপুনি টকা পোৱা আশাটো একেবাৰে বাদ দিয়ক আপোনালোকে এই বিষয়ে সকলোৱে গম পাইছিলে মই আপোনালোকক আগৰ ভিডিঅ'ৰ জৰিয়তে জনাই দিছিল আৰু প্ৰথমটো কিস্তি টকা কিন্তু আপোনালোকে 1400কৈ লাভ কৰিব যিসকল পুৰণা হিতাধিকাৰী বৰ্তমান আছে সেই হিতাধিকাৰীসকলে এতিয়া 1250 টকা লাভ কৰি আছে নতুন হিতাধিকাৰীসকলে 1400কৈ লাভ কৰিব প্ৰথমতে 10 ছেপ্টেম্বৰ তাৰিখে আৰু 10 ছেপ্টেম্বৰ তাৰিখে পুৰণাসকলে কিন্তু 1250 টকাকৈ লাভ কৰিব পুৰণাসকলে 10 অক্টোবৰ তাৰিখৰ পৰাহে 1400কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিব মানে আপুনি লাভ কৰিব এতিয়া আৰু এটা কথা আপোনালোকৰ মাজৰে বহুত হিতাধিকাৰী সুধি আছে যে অৰুণোদয়ত আকৌ নতুনকৈ আবেদন প্ৰক্ৰিয়া নহয় নেকি বা অনলাইনৰ জৰিয়তে আবেদন প্ৰক্ৰিয়া কাম কৰিব পাৰি নেকি চাওক অনলাইনত আমাৰ অসম চৰকাৰে অৰুণোদয়ত কোনো ধৰণৰ আবেদন প্ৰচেসই মুকলি কৰি দিয়া নাই মই ইয়াৰ বিষয়ে আপোনালোকক আগৰ ভিডিঅ'ৰ জৰিয়তে বহুখিনি কথা জনাই আহিছো আৰু বৰ্তমান আবেদন প্ৰক্ৰিয়া অৰুণোদয়ত আৰম্ভ হোৱা নাই অৰুণোদয়ত আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে 10 ছেপ্টেম্বৰ তাৰিখে 7 লাখ হিতাধিকাৰীয়ে অৰুণোদয় টকাসমূহ লাভ কৰিব আকৌ পুনৰ আমাৰ অসম চৰকাৰে অৰুণোদয় আঁচনিত
10 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰিবলৈ গৈ আছে আৰু এই 10 লাখ হিতাধিকাৰীৰ আবেদন প্ৰক্ৰিয়া কামসমূহ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব বুলি এটা আনুমানিক হিচাপে মই আপোনালোকক জনাব পাৰোঁ। এতিয়া আপুনি যদি অৰুণোদয় আবেদন প্ৰক্ৰিয়া কৰিব নোৱাৰিলে ইয়াৰ আগতে, তেনেহ'লে বন্ধুসকল আপোনালোকে এতিয়া চিন্তা কৰি থাকিব নালাগে। যেতিয়া আবেদন প্ৰক্ৰিয়া হ'ব তেতিয়া আপুনি আকৌ আবেদন প্ৰক্ৰিয়া কামসমূহ কৰিব পাৰিব। আজি পুৱাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে ইন্দিৰা গান্ধীৰ ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিখনৰ ফালৰ পৰা। আপুনি যদি এই আঁচনিখনৰ অধীনৰ এগৰাকী হিতাধিকাৰী হয় তেনেহ'লে বন্ধুসকল আপোনালোকৰ কাৰণে এটা ভাল খবৰ যে এই আঁচনিখনৰ যিটো মাহেকৰ ধনৰাশি আছিলে সেই ধনৰাশিটো আমাৰ বৰ্তমান অসম চৰকাৰে বৃদ্ধি কৰিছে। আপুনি ইন্দিৰা গান্ধীৰ ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিৰ জৰিয়তে ধনৰাশি লাভ কৰি আছিল এতিয়া 300 টকাকৈ, কিন্তু এতিয়া এই 300 টকাটো বৃদ্ধি কৰি পেলাই 950 টকা অতিৰিক্ত বঢ়াই দিছে। এতিয়া আপোনালোকে প্ৰত্যেক মাহে অসম চৰকাৰ ফালৰ পৰা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিখনৰ জৰিয়তে 950 টকাকৈ লাভ কৰিব আৰু এই টকাটো আপোনালোকে অতি সোনকালে লাভ কৰিব, কিন্তু কেতিয়াৰ পৰা লাভ কৰে সেই কথাটো এতিয়ালৈকে জনোৱা নাই। যোৱাকালি হৈ যোৱা কেবিনেট বৈঠকত সিদ্ধান্ত লৈছে যে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিখনত যিসকল হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলে অতিৰিক্ত 950 টকাকৈ আঁচনিখনৰ জৰিয়তে লাভ কৰিব। আৰু এটা কথা, আমাৰ অসমত যিসমূহ পেঞ্চন আঁচনি আছে, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি হওক বা শ্বহীদ কুশলকৰ বৃদ্ধ পেঞ্চনেই হওক বা দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি হওক বা এই যিসমূহ পেঞ্চন আঁচনি আছে এই পেঞ্চন আঁচনিসমূহত বৰ্তমান আবেদন প্ৰক্ৰিয়া কামসমূহ আৰম্ভ হৈ আছে। আবেদন প্ৰক্ৰিয়া চলি আছে। আপুনি আপোনাৰ গাঁও পঞ্চায়তত বা আপুনি যদি নগৰ এৰিয়াত থাকে তেনেহ'লে আপোনালোকে পৌৰসভাৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি পেলাই আবেদন প্ৰক্ৰিয়া কামসমূহ কমপ্লিট কৰিব পাৰে। এতিয়া আজি পুৱাৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে অমৃত বৃক্ষ আন্দোলন আঁচনিখনৰ ফালৰ পৰা। এই আঁচনিখন আমাৰ অসম চৰকাৰে এইবাৰ নতুনকৈ প্ৰণয়ন কৰিছে। ইয়াৰ বিষয়ে মই আপোনালোকক আগৰ ভিডিঅ'ৰ জৰিয়তেও জনাই আহিছিলোঁ। এই আঁচনিখন হৈছে আমাৰ অসম চৰকাৰে যিহেতু বৰ্তমান 1 কোটিৰো অধিক গছপুলি ৰোপণ কৰিবলৈ গৈ আছে অহা 27 ছেপ্টেম্বৰ তাৰিখৰ পৰা। গতিকে আপোনালোক এই অমৃত বৃক্ষ আন্দোলন আঁচনিখনৰ জৰিয়তে গছপুলিসমূহ ৰোপণ কৰি পেলাই আমাৰ অসম চৰকাৰৰ ফালৰ পৰা 100 টকাকৈ লাভ কৰিব পাৰিব। এতিয়া আপোনালোকে যদি অমৃত বৃক্ষ আন্দোলন আঁচনিখনত এতিয়ালৈকে পঞ্জীয়ন কৰা নাই তেনেহ'লে বন্ধুসকল আপোনালোকে প্লে ষ্টৰত এপ পাই যাব অমৃত বৃক্ষ আন্দোলন বুলি। আপুনি সেই এপটো ডাউনলোড কৰি পেলাই পঞ্জীয়ন কৰিব পাৰে, নহ'লে এটা ৱেবছাইট আছে অমৃত বৃক্ষ আন্দোলন বুলি, ৱেবছাইটৰ লিংক মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ। আপুনি এই ৱেবছাইটত গৈ পেলাইও পঞ্জীয়ন কৰি পেলাই আপুনি অমৃত বৃক্ষ আন্দোলনত অংশগ্ৰহণ কৰিব পাৰে। আৰু আমাৰ অসম চৰকাৰে 1 কোটিৰো অধিক গছপুলি বৰ্তমান যিহেতু ৰোপণ কৰিবলৈ গৈ আছে আৰু সেই উদ্দেশ্যে এই অমৃত বৃক্ষ আন্দোলন এপটো বা এই ৱেবছাইটটো আমাৰ অসম চৰকাৰে প্ৰণয়ন কৰিছে যাতে অসমৰ জনসাধাৰণে এই অমৃত বৃক্ষ আন্দোলনত অংশগ্ৰহণ কৰিব পাৰে। আৰু আপুনি যদি গছপুলিসমূহ ৰোপণ কৰি পেলাই আমাৰ অসম চৰকাৰলৈ ফটোসমূহ প্ৰেৰণ কৰে তেনেহ'লে আপোনালোকে আপোনাৰ বেংক একাউণ্টত 100 টকাকৈ লাভ কৰিব। আৰু যদি সেই গছপুলিটো আপুনি ভালদৰে লালন পালন কৰি পেলাই 2 বছৰৰ পিছত ফটো যদি আমাৰ অসম চৰকাৰলৈ প্ৰেৰণ কৰে তেনেহ'লে আপোনালোকে 300 টকা আমাৰ অসম চৰকাৰৰ ফালৰ পৰা অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে লাভ কৰিব। এতিয়া আপুনি যদি এতিয়ালৈকে অমৃত বৃক্ষ আন্দোলনত অংশগ্ৰহণ কৰা নাই তেনেহ'লে অতি সোনকালে বন্ধুসকল আপোনালোকে অমৃত বৃক্ষ আন্দোলন এপটো ডাউনলোড কৰি পেলাই পঞ্জীয়ন প্ৰক্ৰিয়া কামসমূহ কৰি লওক। এতিয়া বন্ধুসকল আজি পুৱাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ ইমানখিনি আছিলে। মই যিসমূহ গুৰুত্বপূৰ্ণ খবৰ আজি কালেক্ট কৰিব পাৰিছোঁ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিব চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আজি এই ভিডিঅ'টো আপোনালোকে চাই পেলাই অকণমান হ'লেও ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব, যাতে সকলোৱে আজি পুৱাৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ বিষয়ে যাতে জানি উঠে। আৰু লগতে আপুনি যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটো ভিজিট কৰিছে আৰু সদায় যদি এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আমাৰ এই চেনেলৰ জৰিয়তে আপুনি পাই থাকিব বিচাৰে আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে বন্ধুসকল এতিয়াই যাওক গৈ পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰক। দিয়া আজি ভিডিঅ'টো ইমানখিনি আছিলে। আকৌ নেক্সট ভিডিঅ' নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। জয় অসম, ধন্যবাদ।